এটা খেলৰ দিনত ৰাজনীতিৰ কথাটো নকওঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে আজি ইয়াত অহাটো কোনো এটা নেগেটিভ ছাইড নাই। অকল তেওঁ বিচাৰিছে যে BTC ইলেকশ্যন হ'ব গৈ আছে ছেপ্টেম্বৰৰ আগত, আৰু তেওঁ এটা টাৰ্গেট লৈছে যে অৰুণোদয়, CM ট্ৰিপুলে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু কেইটামান স্কিম আছে 4-5টামান ৰেচন কাৰ্ড, আধাৰ, সেইবিলাক যাতে চেচুৰেশ্যনটো সম্পূৰ্ণ হৈ যায় নিৰ্বাচনৰ আগে আগে। কাৰণ নিৰ্বাচনৰ অধিসূচনা আৰম্ভ হোৱাৰ লগে লগে গোটেই কামবিলাক স্থবিৰ হৈ যাব, সেইটো সুনিশ্চিত কৰিব বিচাৰিছে। আৰু ৰিভিউ মিটিঙত তেওঁ চব দলৰ মানুহকে লৈছে। যোৱাকালি ওদালগুৰিত হ'ল, আজি তামোলপুৰত হৈছে, ইয়াত BJP আছিলে, BPF আছিলে আৰু UPPL আছিলে, আজিও থাকিব, চব দলকে লৈ পেলাই কৰিছে। বাকী দলীয় কৰ্মীক উদ্দেশ্য লৈ পেলাই দলীয় কৰ্মীক উদ্দেশ্যি তেওঁ কিছুমান সভা কৰিছে, তাতো কোনো এটা বিভ্ৰান্তিমূলক তেওঁ ষ্টেটমেণ্ট দিয়াই নাই। তেখেতে ক্লিয়াৰ কৰি দিছে যে BJPৰ BTC দখলৰ কোনো পৰিকল্পনা নাই, আৰু BJPয়ে অকলে কোনোদিন BTCৰ চৰকাৰ গঠন নকৰে। তো এইটো লৈ পেলাই ৰাজনৈতিক বিবাদ হোৱাৰ কোনো কাৰণ নাই। মিত্ৰ দল হিচাপে আপোনালোকে কোনোবাখিনিত বিফল হৈছে নেকি বা তেনেকুৱা অনুভৱ কৰে? সফলতা আহিছে বুলি আমি ইমান পৰ্যায়লৈকে গ'ল মেচৰিটিটো। আমি এই নিৰ্বাচনটো কি BTC নিৰ্বাচনটো অকলে খেলা পৰ্যন্ত আমি যাব পাৰিছোঁ, কিন্তু মিত্ৰতাও থাকি যাব। আৰু নিৰ্বাচনৰ পিছত কেনেধৰণে গভমেণ্ট বনাব লাগে আমি বহি পেলাই ঠিক কৰিম। কাৰ লগত চৰকাৰ কৰিব আপোনালোকে? এইটো আহক না, ইলেকশ্যন আহক, কি আছে।